Hello everyone, আজি মোৰ এই ভিডিঅ'তে এটা গেট টুগেদাৰ পাৰ্টি দেখুৱাম য'ত মই এটা হোমষ্টেত গৈছিলোঁ মোৰ লগতে এয়া মোৰ বান্ধৱী পৰিস্মিতা আৰু লগত আৰু পাঁচজনী আছে এগৰাকী বাৰু অহা নাছিলে তাই কিবা বিশেষ এটা কামত আৰু এয়া দেখিছে এয়া হৈছে ৰিংকু সুমি গীতালি আৰু পল্লৱিকা আমি কিন্তু ইজনী সিজনী একেবাৰে চিনি পোৱা নাছিলোঁ খালি দুজনীকে চিনাকি আছিল যেনে মই আৰু পৰিস্মিতা ৰিংকু আৰু সুমি গীতালি আৰু পল্লৱিকা আসলতে আমি আটাইকেইজনী লগ লাগি কেদাৰনাথ মন্দিৰ যাবলৈ মনস্থ কৰিছোঁ যেহেতুকে চিনাকি অলপ হওঁ সেয়েহে আমি হোমষ্টে এটা বুক কৰি আটাইকেইজনী লগ হৈ বুলি এসাঁজ লগে ভাগে খাওঁ সকলোৱে মিলি মাটন চিকেন ফিছ যোগাৰ কৰি কটা বচা কৰি বনাই মেলি নাচি বাগি খুব ফূৰ্তি কৰিলোঁ সকলোকে লগ পাই কিমান যে ভাল লাগিল চিনাকি হৈ কথা পাতি একেবাৰে শব্দ নাইকিয়া এয়া হোমষ্টেটো দেখিছেনে নহয় 2 BHK ধুনীয়া ইণ্টেৰিয়ৰ ডিজাইন কৰা আছিলে 2 BHK আছিলে খালি বাচন ধুতেহে মোৰ কঁকালখন একেবাৰে ঠনঠনাই গৈছিলে আৰু এয়া ৰাতিপুৱা পিছদিনাখন মৰ্নিং ব্ৰেকফাষ্ট কৰিলোঁ ৰাতি যিখিনি ভাত মাছ মাংস ৰৈ গৈছিলে ৰাতিপুৱা আমি গোটেইকেইটাই 4গৰাকীয়ে মিলি এসাঁজ খালোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ এয়া সুমি ডাৰ্লিং তাই হ'ল এগৰাকী মেকআপ আৰ্টিষ্ট আমি আৰু ক'তো চান্সটো পাই ডান্সটো মাৰি দিলোঁ লগে ভাগে আৰু গতিকে আৰু তাৰপিছত আৰু কি হ'ব আমি আৰু মহিলা শ্বপিং নকৰাকৈ থাকিমনে এই তিনিগৰাকী আহিছিলে নগাঁৱৰ পৰা আৰু বাকী দুগৰাকী যিগৰাকী আছিলে তেওঁলোকে ৰাতি হোমষ্টেত নাথাকিলে গুৱাহাটীতে ঘৰ আছিলে তেওঁলোকৰ বিশেষ কাৰণত তেওঁলোক নাথাকিলে আৰু এয়া উদেশনাথ ৱেষ্ট ছাইডত আমি শ্বপিং কৰিলোঁ এগালমান শ্বপিং কৰিলোঁ তাৰপিছত এয়া ভাৰ্জিন মজিটো 4গৰাকীয়ে মিলি খালোঁ আৰু এই তিনিগৰাকীয়ে নগাঁৱৰ পৰা আহিছিলে সুমি পৰিস্মিতা আৰু ৰিংকু গোটেইকেইজনী আকৌ নগাঁৱলৈ উভতিব লাগিলে গতিকে সকলোকে বিদায় দিলোঁ আৰু ময়ো ঘৰলৈ যাওঁগৈ আৰু গোটেই দিনটো ৰ'দ যে কিমান পৰিছিল নহয় আৰু সকলোকে মই একেবাৰে দিল্লীত লগ পাম আৰু তাৰ আগতে যদি পাওঁ সেইটো বেলেগ কথা বাৰু গতিকে আজিলৈ আহোঁ বাই বাই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ টাটা